নমস্কাৰ মোৰ ভিউৱাৰসকল, আশা কৰোঁ আপোনালোকে সকলো ভালে আছে, সুস্থ আছে আৰু সদায় হেপি থাকক, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ভিডিঅ'টো লাষ্টলৈকে চাবচোন। এখন ধুনীয়া সত্ৰ আপোনালোকক আজি দেখাবলৈ লৈছোঁ। থানাৰ ওচৰতে এখন সত্ৰ আছে। বহুত দিনৰ পৰা যাম বুলি যাব পৰা নাছিলোঁ। চ' আজি সেই ৰাতিপুৱাই ধুনীয়াকৈ গা পা ধুই ধূপ চাকি লৈ সত্ৰখনলৈ বুলি যাত্ৰা কৰিলোঁ। সত্ৰখনলৈ সোমাই আহিছোঁ। এইটো সত্ৰখনৰ মূল দুৱাৰ নহয়, এইটো সত্ৰখনৰ পিছপিনৰ দুৱাৰ, কাৰণ আমাৰ কেম্পৰ ওচৰতে আছে, গতিকে পিছপিনেও গেট আছে। আমি সেই পিছপিনেদি বাৰু সত্ৰ প্ৰৱেশ কৰিলোঁ আৰু প্ৰৱেশ কৰি দেখিলোঁ সত্ৰৰ দুৱাৰখন বন্ধ আছে। মনটো বহুত বেয়া লাগিল, বোলো সত্ৰ আজি নুখুলিবই নেকি বাৰু। পিছত লাহেকৈ সত্ৰখনলৈ আগবাঢ়ি গৈ গোটেই চাৰিকোণটো ধুনীয়াকৈ এবাৰ চালোঁ। গোটেই পৰিৱেশটো চাই বহুত ভাল লাগিল, বহুত ধুনীয়া। তাত কিছুমান ওপৰত আপোনালোকে নিশ্চয় দেখা পাইছে, কিছুমান হাতে লিখা প্ৰতিচ্ছবি বা মূৰ্তি বুলি ক'লেও চাগে ভুল নহ'ব, মোৰ অংকন কৰা আছে। এই মূৰ্তিবোৰ যে দেখিছে আপোনালোকে, এই মূৰ্তিবোৰ কৃষ্ণৰ কালিয়া দমনৰ গোটেইখিনি অধ্যায় ইয়াত লিপিবদ্ধ কৰা আছে। চাই বহুত ভাল লাগিল। এটা এটাকৈ আপোনালোকক যিমানখিনি পাৰোঁ, যিমান দূৰ পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কাৰণ সত্ৰখনত কোনো মানুহ নাছিল, গতিকে অকলে প্ৰৱেশ কৰিছোঁ। অলপ খৰধৰকৈ কৰা হ'ল ভিডিঅ'। এখন জেগাত মই নতুন, গতিকে মানুহ নোহোৱাকৈ প্ৰৱেশ কৰিছোঁ, যিহেতু অলপ হ'লেও বেয়া লাগিব, কোনেবা কি কয়। তথাপিতো অলপ ধুনীয়াকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইমান ধুনীয়াকৈ প্ৰতিলিপিখিনি অংকন কৰা আছে, দেখিয়ে কিবা মনটো বহুত ভাল লাগি গ'ল। তাৰপিছত চাৰিকোণটো দেখি লৈ পিছপিনে গৈ ধুনীয়াকৈ যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাই যাব। আৰু বিশেষ মই ইমান নাজানো মূৰ্তিখিনিৰ বিষয়ে, যিমানখিনি পাৰোঁ আপোনালোকক ক'লোঁ। এই পিছপিনেখিনি কি কৰিছে, কৃষ্ণৰ লীলা, নিশ্চয় কৃষ্ণৰ লীলাই হ'ব চাগে। কৃষ্ণৰ লীলাখিনিৰ প্ৰতিচ্ছবি প্ৰতিমূৰ্তি অংকন কৰা আছে ধুনীয়াকৈ, আপোনালোকে চাই যাব। আৰু যদি কোনোবাই জানে ইয়াৰ বিষয়ে ধুনীয়াকৈ যদি কমেণ্ট বক্সত লিখি বুজাই দিয়ে, নিশ্চয় ভাল পাম। ভাবিছিলোঁ ধুনীয়াকৈ যাম, সত্ৰখনৰ বিষয়ে সত্ৰাধিকাৰীজনৰ মুখে ধুনীয়াকৈ গোটেইখিনি কথা বুজিম। কেতিয়া প্ৰতিষ্ঠা কৰিছিলে, কিমান কষ্টৰে প্ৰতিষ্ঠা কৰি সকলোবোৰ শুনিম আৰু নিজেও বুজিম, আপোনালোকেও বুজাম বুলি ভাবিছিলোঁ। কিন্তু কি কৰিম, সময়ৰ অভাৱ, গতিকে ইমানখিনি কৰাব নোৱাৰিলোঁ। এই সত্ৰাধিকাৰীজনৰ বোলে ক'ৰবাত আজি ভাগৱত পাঠ আছে, গতিকে তেখেতৰ সময়ৰ অভাৱ। তেখেতে বনে কৰিছিলে, কিন্তু মই জোৰ কৰাত তেখেতে সত্ৰৰ দুৱাৰখন খুলি দিলে। আৰু যিখিনি চাকি বন্তি আনিছিলোঁ তেখেতক দিলোঁ, কাৰণ চাকি বন্তি আমাৰ ভিতৰত জ্বলাব নিদিয়ে। তেখেতক উৎসৰ্গা কৰি দিলোঁ, আৰু তেখেতে উৎসৰ্গা কৰাৰ পিছত দান দক্ষিণা দি আমি তেখেতৰ ভৰিত ধৰি সত্ৰাধিকাৰীজনৰ পৰা আশীৰ্বাদ ল'লোঁ, যাতে দিনটো আৰু গোটেই বছৰটো আৰু গোটেই ৰাইজসকল আৰু মোৰ ভিউৱাৰসকলৰ যেনে সদায় সুখত থাকক, হেপি থাকক, তাকে প্ৰাৰ্থনা কৰি সেৱাভাগ লৈ সত্ৰৰ পৰা আমি লাহেকৈ বিদায় ল'লোঁ। ৰ'ব, আৰু এটা কথা ক'বলৈ থাকিলে, সত্ৰৰ ভিতৰত প্ৰৱেশ কৰিব দিয়া নাছিলে। মই ৰিকুৱেষ্ট কৰাত মোক প্ৰৱেশ কৰিব দিলে। মই অকণমান দূৰ ভিতৰত সোমাই সত্ৰখনৰ ভিতৰত থকা মণিকূটটো আৰু সত্ৰখনৰ মূল দুৱাৰখন আপোনালোকক দেখাবলৈ সক্ষম হ'লোঁ। বাকী যি সত্ৰাধিকাৰীজনে এই বাপজনক দুৱাৰখন বন্ধ কৰিবলৈ আদেশ দি গ'ল, আৰু এই বাপজন আমাৰ কাৰণে বহুত সময় ৰখি থাকিলে। তেখেতক বহুত ধন্যবাদ জনালোঁ এই ভিডিঅ'টোৰ যোগে। আৰু তেখেতে ধুনীয়াকৈ দৰ্জাখন বন্ধ কৰিলে, আমি আৰু তাৰপৰা যাব ওলালোঁ। আৰু এই দেখিছে যে এই মোৰ লগত থকা বগা চিগা পৰা ল'ৰাটো, নিশ্চয় আপোনালোকে দেখিছে চাগে মোৰ আগৰ ভিডিঅ'টোত। বগা চিগা পৰা ল'ৰাবলৈ এটা মই ভিডিঅ' বনাইছিলোঁ। তাক ক'লোঁ মই, বোলো সত্ৰখনৰ ওপৰত থকা ছবিবোৰ ভালকৈ দেখাচোন। সি আকৌ মোক দেখুৱাতে ব্যস্ত। তাক ক'লোঁ ধুনীয়াকৈ দেখা, এটা এটাকৈ ধুনীয়াকৈ। মোৰ হাত বিষাই গৈছে, কিন্তু তাক অকণ মোবাইলটো ধৰিব গ'লোঁ, সি মোৰ পিছে ঘূৰি আকৌ মোক দেখুৱাতে ব্যস্ত। বাকী যি নহওক, আপোনালোকে যিমানখিনি আপোনালোকক দেখুৱাব পাৰোঁ সিমানখিনি দেখুৱালোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন। সত্ৰখনৰ বহুত পুৰণি সত্ৰ, কিন্তু ইয়াৰ বিশেষত্ব বহুত আছিল, কিন্তু আপোনালোকক তাৰ বিষয়ে মই জনাব নোৱাৰিলোঁ, তাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিব। ভিডিঅ'টো চাই যাব, আগলৈও মোক এনেকৈ মৰম দি যাব বুলি আশা কৰিলোঁ। চাওকচোন বাৰু লাষ্টত আছে, লিখা আছে স্থাপিত কেতিয়া হয়, কিন্তু মেইন প্ৰতিষ্ঠাৰ চনটো আৰু সেইটো মই নাজানো বিশেষকৈ, যিমানখিনি পাৰে আপোনালোকক দেখুৱালোঁ। বাকী যি নহওক, জীৱনটো দুদিনীয়া, আমি সকলোৱে মিলি জুলি এনেকৈ হাঁহি ফূৰ্তি কৰি থাকিব লাগিব। দুখ সুখ চব থাকেই জীৱনত, দুখবোৰ দূৰ কৰি সুখবোৰ আঁকোৱালি লৈ এনেকৈ জীৱন যুঁজত আগবাঢ়ি যাব লাগিব, তেতিয়াহে জীৱনত আগবাঢ়িব পাৰিম। বাৰু যি নহওক, যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱালোঁ। লাষ্টত আপোনালোকৰ পৰা বিদায় ল'লোঁ, লাহে যাব ওলাইছোঁ। মোৰ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। আৰু ভিডিঅ'টো অকল চালেই নহয়, লাইক আৰু কমেণ্ট এটাও কৰি যাব। আপোনালোকে সত্ৰখন চাই কেনেকুৱা পালে
ধুনীয়াকৈ জনাব, তেতিয়া মই আগলৈ ভাল ভাল ভিডিঅ' আপোনালোকক দি যাবলৈ উৎসাহ পাম। আশা কৰোঁ এতিয়া যেনেকৈ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই মোক উৎসাহ জনাই আছে, আগলৈও ঠিক তেনেকৈ উৎসাহ জনাই যাব বুলি আপোনালোকৰ ওচৰত মই প্ৰাৰ্থনা কৰিলোঁ। ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে। সদায় হেপী থাকক, হাঁহি থাকক, লাষ্টত তাকেই প্ৰাৰ্থনা কৰি মোৰ ইউটিউব চেনেল বাপধন জীৱন জিন্দাবাদৰ পৰা মই বিদায় ল'লোঁ। বাই বাই মোৰ ভিউৱাৰ্ছসকল।